নমস্কাৰ, কি খবৰ? খবৰ খাতি ভালনে? আজি ফুড ব্লগ এটা লৈ আহিলোঁ বহুত নম্বৰত। আজি সোমাইছোঁ কাৰেং ধাবাত। জীৱনত প্ৰথমবাৰ কাৰেং ধাবাত সোমাইছোঁ। মৰাণতে আছে কাৰেং ধাবা, এইটো তিলৈ নৌপোৱাৰ আগত। আৰু ভেজ থালি অৰ্ডাৰ দিছোঁ, 120 টকা হয়। আৰু এইখন মেনু হয় কাৰেং ধাবা। আপোনালোকক মেনুখিনি দেখুৱাই দিছোঁ। এইখিনি মেনু চাই ল'ব। মেনুত গোটেইখিনি ৰেট লিখা আছে। ভেজ থালি 120। এখন মেনুখন বহুত দীঘলীয়া হয়। ফাষ্ট ফুড আইটেম গোটেইখিনি পাই যায়। চিকেন, মটন খালে। এখন হ'ল মেনুখন, আৰু এইফালে স্পেচিয়েল এইবিলাক থালি। আৰু এইখনেই হ'ল থালিখন, ভেজ থালি। কি কি দিছে টেষ্ট কৰি জনাম। এইফালে দাইল দিছে, এইটো খাৰ নেকি, আৰু এইটো বেঙেনা ফ্ৰাই, পাপৰ, আলু পিটিকা, এইখিনি বুট দাইল, মটৰ, এইখিনি গাজৰ আৰু বন্ধাকবি, এইখিনি বেঙেনা, আলু, আৰু ফুলকবি, আলু, আৰু এইখিনি খাৰ নেকি, এইখিনি জাতিলাও, আপোনাৰ গাজৰ ঢেৰ মিক্স কৰি দিছে। আৰু লগত এইফালে চাটনি দিছে, এইটো কি চাটনি নাজানো, জলকীয়াই হ'ব। আৰু এইফালে আচাৰ দিছে। মজা খানা। আৰু ভেজ খাই আছোঁ খানা। আৰু আজি চিকেন নাই খোৱা, ভেজ থালি 120 টকা লৈছে আকৌ। এইখিনিত চাই লওক আপোনালোকে। কাৰেং ধাবা। আমাৰ মানুহ মৰি আছে, সেইকাৰণে মাছ মাংস খাব নোৱাৰে, সেইকাৰণে ভেজ থালিয়ে খাইছোঁ। মজাকৈ খাই লওঁ আৰু এতিয়া কোনফালৰ পৰা খাওঁ আছে নাই পোৱা। তাকে বাতিবোৰ নমাই লওঁ। মাটি দাইল এইটো খাম। গোটেইখিনি নমাই লওঁ। বেঙেনা নমাই লওঁ, চালাড নমাই লওঁ, এইফালে বেঙেনা চব্জিটো থৈ লওঁ। ভাত যিকেইটি দিছে সেইকেইটি দিব মানে খুজিলে, কিন্তু প্ৰথম এইকেইটি সজাই দিয়ে যে। কণী ভুজিয়া মজা। খাৰটো খাব লাগিব পেটৰ কাৰণে। আৰু চাটনিটো জ্বলা চাটনি ধৰি লওক, খাব আকৌ পেট পুৰিব। এইফালে নেমু, এইফালে পিঁয়াজ, জলকীয়া নাখাওঁ। सब खाएगा, जलकिया नहीं खाएगा भाई लोग। সকলোকে হেপী নিউ ইয়েৰ। আৰু আজি হ'ল 31 ডিচেম্বৰ 2023 চনৰ শেষৰ দিন। তাকে আপোনালোকক সকলোকে নতুন বছৰ শুভেচ্ছা জনালোঁ। আৰু ভিডিঅ'টোতো একেটো পাইছে কালি। সকলোকে হেপী নিউ ইয়েৰ 1 জানুৱাৰী না। খানাখিনি নিমখ নাই দিয়া। নিমখ নাই চালাডত, কি হ'ব নাই। এইটো বইল গুটি জালুক দিছে। বইল চব্জি। আৰু মজাকৈ খাই উঠিলোঁ, দেখিছেনে? থালি কৰিবই নোৱাৰি, আনলিমিটেড দুৱাই ল'ব পাৰি। আৰু প্ৰথম এইকেইটি ভাত দিছিলে, পিছত 3 হেতা দি দিলে। খাই দিলোঁ পূৰা, পেট ভৰি গ'ল এতিয়া। আৰু থাকিয়ে গ'ল, দেখিছেনে? দাইল থাকি গ'ল, এইফালে চালাড থাকি গ'ল, এইফালে কবি চবি থাকি গ'ল। আৰু মজাকৈ খালোঁ। মজা লাগিলে চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব। আৰু তাকে আজি কাৰেং ধাবা আপোনালোকক খানাটো ভেজ থালিও জুতিটো দেখুৱালোঁ। ধুনীয়া লাগিলে। কিছুমান আৰু কলডিলো দিছিলে, কলডিল পিছত দিলে। কলডিলটো মজা লাগিলে, মজা খানা। আমাৰ এগৰাকীটো খাবই নোৱাৰিলে। আৰু আমাৰ অসমত ইমানকেইটা থালি দিয়ে 120 টকাত। আপোনাৰ বাহিৰত খাবলৈ হ'লে দুৱাই নিদিয়ে, আৰু এবাৰে যি দিব আৰু 150 টকামান লয় থালি। সেয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নতুন ভিডিঅ'তে লগ পাম।